Hello everyone আৰু good morning আৰু এফালে ৰাতিপুৱা এতিয়া শুই উঠিছো মই 5টা বাজিছে এপিনে পুৰা বৰষুণ দি আছে আজি ফুৰিবলৈ যোৱাটো কি হ'ব ঠিকানা নাই হয় এতিয়ালৈকে এপিনে পুৰা বৰষুণ আমি যোৱালৈকে ভাল কৰিলে হয় আৰু এফালে আমি এতিয়া ৰেডি হৈ আছো যাবলৈ পাহি আৰু এপিনে অকমান সিজিল কৰি পিনি এতিয়া আমি যাবলৈ লৈছো আৰু এফালে মই তলাটো এতিয়া মাৰি লৈছো আৰু চাবিটো দিবগৈ লাগিব তলত আৰু এতিয়া বৰষুণ যাক বাহিৰত এৰিছে আমি যাবলৈ লৈছো আৰু এফালে আহি এতিয়া আহি ইয়াত বহি আছেহি পাহিয়ে মোক কিবা এটা কৈ আছিলে আৰু এই বতৰটো চাওক এতিয়া ইমান ধুনীয়া কৰিছে ৰ'দো অকমান ওলাইছে আৰু কি কাগজ পত্ৰ কৰিবলগীয়া আছিলে এইবোৰ কমপ্লিট কৰি আছে আৰু পিনে ছোৱালীজনীয়ে ওলাই ৰৈ আছে এয়া চব ৰেডি হৈ আছে দেইজনী আৰু এইফালে এতিয়া গাড়ীত বেগবোৰ উঠাই আছিলে আমি এতিয়া প্ৰথমতে ওলাই আহিছোঁহে ক'লৈ যাম একো ঠিক হোৱা নাই আৰু এয়া আহি এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰ পালোহি এইফালে ইয়াত ফেৰী চেৰি ৰখোৱা হয় বুলি কৈছে ইয়াতে বোলো অকণমান ৰৈ নামি লৈ চাওঁ এপিনে ছোৱালীকেইজনীয়ে মানে আমাক নধৰে বাপেককে ককাককহে ধৰে এইপিনে পাহিয়ে মই ধৰি ঘূৰি ফুৰিছোঁ আৰু অলপ দেৰি ইয়াত ৰ'লোঁ ইমান ধুনীয়া বতাহ এজাক মাৰি আছিলে আৰু এইপিনে পানীও বাঢ়িছিলে পানী বৰষুণ দি আছে যে একদিন সেইকাৰণে আৰু এইফালে ইমান ধুনীয়া লাগিছে ৰৈ বৰ ভাল লাগিছিলে এইটো গৈ অলপ দেৰি ৰোৱাৰ পিছত ইয়াত দুকপিমান ফটো মাৰিলোঁ ফটো মাৰি আৰু আকৌ ইয়াৰ পৰা গুচি আহিলোঁ মজা লাগিলে ডাঙৰ কেনেকুৱা লাগিলে ডাঙৰ হা আৰু ডাঙৰ হা হা আমি গ'লো আকৌ এতিয়া আমি হেৰিয়লৈ যাম আকৌ এইপিনে কি যাম চিত্ৰলেখা উদ্যান হোটেল থাকে আৰু এতিয়া আমি আহিছিলোঁ চিত্ৰলেখা উদ্যান তেওঁলোকৰ পৰা বেছি দূৰ নহৈছিলে আৰু ইয়াত এইপিনে কাম চলি আছে গেটখনৰ কাম চলি আছিলে ইয়াত টিকেট দিয়া এডোখৰত একো ব্যৱস্থা নাছিলে এতিয়া আমি সোমাই গ'লতে ইমানজনে দেখুৱাই দিলে সেইটো চাইডে আছে বুলি পিনে দেখুৱাই আছে এতিয়া তাৰপৰা মানুহজন আনিলেগৈ টিকেট আমাক সোমাবলৈ দিলে তাৰপৰা তেওঁ টিকেট আনেকৈ মানে আমি সোমাই গ'লোঁ ভিতৰলৈ আৰু এইফালে সোমাই গৈ প্ৰথমতে ইয়াত চিত্ৰলেখাৰ মূৰ্তি এভাগ আছিলে কিন্তু বৰ ধুনীয়াকৈ থৈ দিছিলে এই সৰু সৰু বনবোৰ ইমান ধুনীয়া লাগিছিলে আমি আচলতে ইয়ালৈ এপ্ৰিলতে গৈছিলোঁ আৰু তেতিয়া ইয়াত খুব বতাহ আছিলে আচলতে আৰু চবফালে একদম ফুলনি আৰু মানুহ চফা কৰা মানুহ হ'লে বহুত লাগি আছিলে আৰু এৰিয়াটো বহুত ডাঙৰ আছিলে আৰু এইফালে আগৰ পুৰণা এনেকৈ মূৰ্তি থৈ দিছিলে আৰু গছবোৰ ইমান ডাঙৰ বহুত একদম ছাঁ আছিলে কোনো গৰম উঠা নাছিলে এইফালে ওপৰলৈ উঠি যাব পাৰি এইফালে উঠি যাব লাগে নাম
থৈছে ও এইবাৰ আগতে আমি হেৰি মুখাও আকৌ চিলেট মুখাও যে এইবাৰ বহুত ধৰি লওক খেলা এইটো হৈছে খেলা ঘৰ গেম হাউচ বন্ধ আছে খালি ইয়াত ছোৱালীকেইজনী অকণমান উঠিবলৈ মন কৰিছিলে কিন্তু ইয়াত কিবা বেয়াই হৈ আছিলে নে কি হৈ আছিলে সেই মানুহজনক কেইবাবাৰো সোধা হ'ল তেওঁ একো ভালকৈ উত্তৰ দিয়া নাছিলে কি হৈ আছিলে তেওঁহে জানে আৰু দেই আমাৰ ছোৱালীকেইজনী অলপ ইয়াতে বহিলে তাৰপৰা মানে আমাৰো কিবা অতিষ্ঠ লাগিলে আমি গুচি আহিলোঁ তেওঁ একদম নিজৰ কাম কৰাতহে ব্যস্ত আছিলে আৰু এজনে ধৰিবলৈ নিদিয়ে আমি যেতিয়া গৈছিলোঁ ব্ৰহ্মপুত্ৰ হেৰিলৈ অঁ বোলো এইটো পৰি যাবা তেওঁ দেই এনে মানুহ দেখি দেখি হেৰি হ'ল হৰিয়ে মই আহি আছোঁ ইয়াত উঠিম বুলি ভাবিছিলোঁ তেওঁ বুলি মানে খুব ভয় লাগে নাৱত উঠিবলৈ মোৰ সেইকাৰণে অকণমান নালাগে বুলি ক'লোঁ উঠিব সিহঁতকো ছোৱালীকেইজনী লৈ মই অকলেই ভয় কৰোঁ তাহাঁতক লৈ মই আৰু নোৱাৰোঁ উঠিব আৰু এইপিনে জাপি বনাই থোৱা আছিলে ইয়াত আৰু মাটিতে এখন ভাৰতৰ মানচিত্ৰ এখন আঁকি থোৱা আছিল আৰু এইপিনে চাওক অকণমানি ল'ৰা এটাক গা ধুৱাই থকা মূৰ্তি এভাগো আছিলে আৰু এইডোখৰ খেলা জেগাডোখৰ বহুত ডাঙৰ আছিলে আমাৰ পায়হি একদম ক'ব নহয় গৈছে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে আৰু ছোৱালীকেইজনী আচলতে ইয়াত উঠিব লাগিছে আৰু ৰাতিপুৱা বৰষুণ দিয়া নহয় জানো গোটেইবোৰ তিতি আছিলে আৰু কাপোৰবোৰ লেতেৰা হয় বুলি উঠিবলৈ দিয়া নহ'লে তাহাঁতক আমাৰ এইপিনে পাহিয়ে এতিয়া ইয়াত ফটো মাৰিবলৈ বুলি মোক কৈ আছে এইডোখৰত মাৰিবলৈ ৰৈ দিছে পজ দি আছে চাওক চিন চেনক মানে খুব ভাল পায় তাই সেইকাৰণে তাত ফটো মাৰিবলৈ দিছে আৰু এইপিনে চাওক গোটেই আমি এপাক দি আহিছোঁ ভাগৰ লাগি গৈছে এতিয়া ৰ'দো দিছে অকণমান চুৱেটাৰো খুলিব হৈছে আৰু দেই বেলেগ ৰ'দ দিছে এতিয়া আৰু এইফালে এইবোৰ চুইমিং পুল এইবোৰ বন্ধ হৈ আছে আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ বুলি লৈছোঁ আৰু এইডোখৰ পৰা ওলাই আকৌ ক'লৈ যাওঁ চাই লওঁ আৰু এইপিনে ইয়াৰ স্তম্ভতে আছে ইয়াত পুতনা এনে কুম্ভকৰ্ণ বৰা বৃষভ জটায়ু তাৰকা হনুমান মই ধৰো তোমাক নহ'লে কৰি দেই আৰু এইফালে এতিয়া আমাৰ সৰু খোজকাঢ়ি জোতা খোল খাই গৈছেগৈ এতিয়া পাহিয়ে আকৌ পিন্ধাই আছে আৰু এইফালে আহি এতিয়া আমি গণেশ মন্দিৰ এভাগ পাইছোঁহি ইয়াত সোমাই আহিছিলোঁ আৰু ইয়াত সেৱা জনাই এতিয়া আমি আকৌ যাবলৈ লৈছোঁ এইপিনে ছোৱালীকেইজনীয়ে প্ৰসাদ পাহিয়ে বিতাই আছিলে আচলতে তাহাঁতি দুজনী ভিতৰলৈ নোসোমোৱা কথা আছিলে জোতাবোৰ বৰকৈ খোলা মেলা কৰি থাকিবলৈ অকণমান হেৰি হয় সেইকাৰণে আমি গৈ আহিলোঁ আৰু প্ৰসাদ আনি পিনি তাহাঁতক এতিয়া ভাগ কৰি দি আছিলোঁ তেওঁ বুলি পাহি সোমোৱা দেখি তাহাঁতি দুৱাৰমুখৰ ওচৰলৈকে গ'ল আৰু এইফালে ইয়াত প্ৰসাদ দি পিনি এতিয়া আমি যাবলৈ লৈছোঁ এইটো আচলতে গণেশ ঘাট বুলি কয় এইডোখৰ এয়া গণেশ মন্দিৰ আছিলে আৰু এইফালে গণেশ ঘাট আছে আৰু ইয়াত আমি এইপিনে সোমাই অকণমান ৰৈ পিনি জিৰণি ঘৰটোতে অকণমান ৰ'লোঁ
তাৰপৰা এতিয়া যাবলৈ লৈছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। বাই বাই।